Hello everyone, অইনটা ভিডিওলৈ স্বাগতম জনাইছো। আজি আপোনাক thumbnail চাই গমে পাইছে যে আজি ভিডিওটো কিয়ৰ ওপৰত বনাইছো। আজি গাইস মাজুলীলৈ গৈ আছো ডেকাচাং চাবলৈ। ফাৰ্স্ট টাইম ডেকাচাং চাবলৈ যাম। এই কাৰণে ব্লগটো কৰিছো, আপোনাক যিমান পাৰে শেয়াৰ কৰক। তাৰপিছত মাজুলীলৈ গৈ আছো, এনেকৈ ডেকাচাং চোৱা নাই। আজি এই কাৰণে ফাইনালি চাম বুলি আজি ভিডিওটো ষ্টাৰ্ট কৰিছো। ঘৰৰ পৰা একেবাৰে ভিডিওটো ষ্টাৰ্ট কৰিছো আৰু লাষ্টলৈকে আপোনাক স্কিপ নকৰাকৈ চাই থাকিব। আৰু তাৰপিছত যিসকলে মাজুলীৰ পৰা চাই আছে প্লিজ কমেণ্ট এটা কৰি দিবচোন মাজুলীৰ পৰা চাই আছে বুলি ন। আৰু যিমান পাৰে শ্বেয়াৰ কৰক। এতিয়া যাবলৈ বেছি দেৰি নকৰোঁ, আৰম্ভ কৰোঁ এতিয়া। আৰু মাজুলীলৈ যোৱা নাই, ইমান ডেকাচাং বাৰু বিষয়ে নাজানো। তাত গৈ পেলাই আপোনালোকক জনাম বাৰু কি আছে। তাৰপিছত তাত গৈ আপোনালোকক ভালকৈ সম্পূৰ্ণকৈ দেখাব পাৰিব নাই নোৱাৰিব নাই এতিয়ালৈকে ক'ব নোৱাৰোঁ। তাত পাই লওঁ, তাৰপিছতে আপোনালোকক জনাম। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে স্কিপ নকৰাকৈ চাই থাকিব আৰু যিমান পাৰে শ্বেয়াৰ কৰক। যিসকলে মোৰ বেছি দেৰি নকৰোঁ ব্লগ যাবলৈ আৰম্ভ কৰিম। আৰু এতিয়া আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰক। জানে চাগে আজিকালি একেবাৰে ভিডিঅ' ভিউজো নাই, মানে 50টাও ভিউজ নাই। আপোনালোকে একেবাৰে দেখিয়ে কিবা কিবি লাগিছে মোৰো। সেইকাৰণে যিমান পাৰে শ্বেয়াৰ কৰক, চবেই শ্বেয়াৰ এটা কৰি দিব নিজৰ বুলি। আৰু ফালি দিব আৰু অকণমান শ্বেয়াৰ কৰি দিব। আৰু আজিকালি ভিউজো নাহে, সেইকাৰণে মানে ভিডিঅ' বনাবলৈ একেবাৰে মন নাই। হ'লেও ভিডিঅ' বনোৱাটো মোৰ দায়িত্ব ন, আপোনালোকৰ চোৱা দায়িত্ব ন। সেইকাৰণে মোৰ ভিডিঅ' বনোৱা দায়িত্বটো মই পালন কৰিছোঁ। আৰু যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক। হ'লেও এদিন কষ্ট পলদাই মিঠা বনাই থাকিম। আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰক, আগলৈ আগবাঢ়ি যাবলৈ আপোনালোকে মৰম দিব। আৰু তেনেহ'লে বেছি দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰিম ব'লক। একেবাৰে ডেকাচাঙতে লগ পামগৈ ওচৰতে, মানে অকণমান ৰাস্তা পদূলিবিলাকো দেখাম বাৰু। তাৰপিছত ডাইৰেক্ট ডেকাচাঙতে লগ পাম। মাজুলীলৈ গৈ আছোঁগৈ বাৰু। তেনেহ'লে ব'লক আমাৰ বসন্তীকে লৈ যাম। আমাৰ বসন্তীটো এখন আছে, আপোনালোকক ব্লগত কেতিয়াবা দেখাম বাৰু। আজি ব্লগতো আপোনালোকে দেখা পাব। সেইকাৰণে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। আৰু তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাই লওকচোন ব'লক একেবাৰে মাজুলী। বাইকটো কান্দিছে আৰু তেল নাই বুলি এইখন তেল অকণমান ভৰাই লৈছোঁ। গাড়ী চাই লওক। বন্ধ দেখাই না, মই এফালে চাই আহিছোঁ ন, বন্ধ চাই লওকচোন। সিহঁতে ভৰাব লাগিব। এইফালে বাইক ষ্টেণ্ড কৰিলোঁ। এইফালে মোৰ এম্পলেটৰ এইটো চাওক, পানীটো কিমান নীলা একেবাৰে। তাত মাছ আছে, জুম কৰি দেখাই দিওঁ। এইফালে নাও, এইফালে চাওক। এতিয়া এইফালে হ'ল ডেকাচাং, পুনৰ ডেকাচাং। ফাইনেলি আহিম বুলি কৈ আহিব পৰা নাছিলোঁ। ফাইনেলি আজি আহিছোঁ। চাৰাও ভিতৰত আপোনালোকে লাষ্টলৈকে স্কিপ নকৰাকৈ আৰু ভাল পালে শ্বেয়াৰ এটা কৰিব। আৰু যিসকলে ব'লক তেনেহ'লে সোমাই যাওঁ। এইফালে গেটটো মানে বনাইছে, একো বাৰু লিখা নাই, লিখিব নেকি, বনাই আছে। এতিয়া সেইফালে চাওক আপোনালোকৰ। এতিয়া গৈ আছোঁ, গড়বিলাকে মানে মজা লাগে। যিসকলে আদিত গড় বনায় এনেকৈ বনাইছে। আৰু এইফালে চাৰিওপৰা চাইডত কিবা কিবি বনাই থৈছে। এইফালে বাহে আমি দুটা আহিছোঁ। এটা কৈ দে হয়।
চাই ভিডিঅ'ত আপোনালোকে লাষ্টলৈকে যিসকলে মাজুলীৰ পৰা চাই আছে প্লিজ কমেণ্ট এটা কৰিব আৰু চেনেল শ্বেয়াৰ কৰি দিব মাজুলীৰ পৰা চাই আছে বুলি এইফালে এতিয়া কি গেছ চেট বন্ধ কৰি থৈছে এতিয়া কি হ'ব ফাৰ্ষ্ট টাইম আহিছোঁ সেইকাৰণে নেজানো ইমান কি হ'ব এতিয়া গৈছোঁ এইফালে গেছ চেট বন্ধ হৈ আছে এইফালে চাওক কিমান মজা মজা লাগে মানে এতিয়া মানুহে নাই নেকি এতিয়া গেট খোলা নহ'ব বুলি কৈছে মানুহ নাই বুলি কৈছে সেইকাৰণে মানে ইয়াত মানে নাথাকো আৰু কৰিছোঁ মানে গেটটো বন্ধ কৰি থৈছে মানুহ নাই বুলি কৈছে সেইকাৰণে মানে অকণমান ঘূৰি পেলাই যামগৈ আৰু এফালে পিছফালটো পিছফালটো হৈছে সেইফালে মানে বনোৱা হৈছে কিবা কিবা ৰুম বনাব নেকি মানে তাত এনেকৈ ৰুম এনেকৈ বনাই গৈছে সেইবিলাক চাওক কেনেকুৱা মজা লাগে ন চাওক আলু বোৱা হয় সেইফালে কি বনাত হৈছে নেকি এইফালে মানে মানুহ নাই বুলি কৈছে গেট এতিয়া খুলিবলৈ নাই বুলি কৈছে 2টামান বাজিব বুলি কৈছে এতিয়া আমি এতিয়া 10টা বাজিছে সেইকাৰণে গৈ আছোঁগৈ 2টামান বজালৈকে ৰখিব লাগিব কৈছে সেইকাৰণে ৰখিবলৈ টাইম নাই আমাৰো এতিয়া গৈ আছোঁ আৰু চাবলৈ মন গৈছিলি নাই এতিয়া উপায় নাই এতিয়া ওলাই গৈছোঁগৈ আৰু এইবাৰ আহিমগৈ বাৰু মাজুলীতে মই আছোঁ সেইকাৰণে আহিমগৈ বাৰু আমাৰ পৰা বেছি দূৰ নহয় এইবাৰ গৰুণ্ড পক্ষী বনাটো আছে এইফালে ওচৰতে গৰুণ্ড এইফালে গৰুণ্ড পক্ষী এইফালে মানে ঘৰবিলাক মানে পূৰা ভাল লাগে ন এনেকৈ পূৰা চুলপিং হয় পূৰা ভাল বাঁহজোপাটো মজা লাগে মানে তেনেকৈ ওখ বাঁহ নহয় বেছি খালে আৰু বাই দিলোঁ এতিয়া আমি গৈ আছোঁগৈ আজি বলকটো ধামাকা হ'ল ভাবিছিলোঁ এনেকৈ ধামাকা নহ'ল মানে ইমানে ভিতৰটো মানে দেখিবলৈ নাপালোঁ মানে কিবা এটা মানে বেয়া লাগি গ'ল যিমান পাৰে শ্বেয়াৰ কৰক এদিন হ'লেও এদিন আহিমগৈ বাৰু এনেকৈ এতিয়া ষ্টাৰ্ট কৰিব আৰু বসন্তীক এইফালে আমাৰ বসন্তী মদগাৰো নাই এইফালে এমলেটত এতিয়া ফিটিং কৰি ল'ম বলক মাজুলীত অকণমান চালে আপোনালোকে এইফালে মানে পানীটো মজা লাগে এইফালে কালাৰ মানে ৰ'দৰ পৰা একেবাৰে নীলাকৈ উঠিছে ভাল লাগে নহয় এইফালে মাছ তাত ধৰে নেকি মাছ বাৰু আছে নেকি এইফালে মানে চিৰি এইফালে মানে পানীলৈ নামি যোৱা বস্তু এইটো এইফালে মানে মাছলি আছে নেকি এইফালে মানে চাওক এইবিলাক ভাঙি চিঙি গৈছে এনেকুৱা মানে এনেকুৱা পানী সুত হয় নেকি এইফালে ৰাৱণ বনাই থোৱা হৈছে ৰাৱণী কি বস্তু নাজানো বাৰু এইফালে পিকচাৰ আছে এতিয়া বলক তেনেহ'লে মাজুলীটো অকণমান চাই লওঁ বাৰু